নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লে আৰু আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি মই গৈছোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰত আজি কি কৰোঁ সকলোখিনি চাই যাব। আৰু এইবোৰ মানে আজি বৰষুণ দি আছিলে সেইকাৰণে মানে দোকানবোৰ খোলা নাছিল, কিন্তু এতিয়া কমিছে সেইকাৰণে চব দোকান খুলি গ'ল। আৰু এয়া আমি এটা এটাকৈ বস্তুবোৰ চাই আছোঁ। মানে ইয়াতে যিমান বস্তু আছে চব 200, 100, 150 এনেকুৱা। আৰু এই পেনকেইটাত লৈছে 150 টকা। এয়া ভাল আছিল, কিছুমান বেয়াও আছে, কিছুমান ভালো আছে। চাই ল'ব পাৰিলে বহুতখিনিয়ে মানে ভাল কাপোৰ কম দামতে লৈ আহিব পাৰিব, গতিকে তাৰ পৰা ল'লোঁ। আৰু এয়া টপবোৰত 100 টকা, কুৰ্তাবোৰত 200 টকা। মানে চাই আনিব লাগিব। আৰু কিছুমান ভালো আছে, কিছুমান বেয়াও আছে এনেকৈ। আৰু আজি মানে বহুত দোকানে খোলা নাই, কাৰণ ইয়াতে মানে ফুটপাথৰ পৰা দোকানবোৰ মানে আঁতৰাব দিছে বোলে চৰকাৰে, সেইকাৰণে দোকানবোৰ প্ৰায় ভাগে খোলা নাই। আনদিনা বহুত খোলে, কিন্তু আজি বেছি খোলা নাই, হ'লেও আছে। আৰু এইবোৰ চুৰ্ণিবোৰত 150 টকা। তাৰপিছত টপ, কুৰ্তা মানে বহুত আছে আৰু বহুত। আৰু এইবোৰ হৈছে কাণফুলি, আৰু এই কাণফুলিবোৰত কিছুমান 50 টকা, কিছুমান 100 টকা। আৰু ইয়াতে আছে ৰবৰ আৰু কেপ আছে, ইয়াতে কিছুমান 10 টকা, কিছুমান 20 টকা ইয়াতে আছে। আৰু এইবাৰ আমি তাত বজাৰ কৰি আহিলোঁ মছজিদ গলি, আৰু মছজিদ গলিত থকা বেগ হাউচৰ। এয়া হ'ল MS বেগ হাউচ। আৰু ইয়াতে অকল বেগেই নহয়, বহুত বস্তু আছে। মানে ইয়াতে বেগ, চেণ্ডেল চব আছে। ইয়াতে ইমান ধুনীয়া বেগবোৰ আছে, আৰু এইবোৰ সজাই থোৱা বস্তু কিছুমান আছে। এয়া চেণ্ডেলছবোৰ আছে, মানে বিভিন্ন ধৰণৰ চেণ্ডেলছ আছে, হিল চিল চব। আৰু এইবোৰ কালাৰবোৰ চাওক, ইমান মানে ধুনীয়া কালাৰ, একদম চব আনকমন। আৰু ইয়াতে অকল ছোৱালীৰে নহয়, ল'ৰাৰো পায়। ল'ৰাৰো চেণ্ডেল আছে, ছোৱালীৰো চেণ্ডেল আছে। আৰু এইবোৰ পুতলাবোৰ ইমান ধুনীয়া। আৰু ইয়াতে আছে এনেয়া কলেজ স্কুল বেগ, আৰু কচমেটিকবোৰো আছে, বহুত কচমেটিক। আৰু তাৰ পৰা আহি আমি ইয়াতে আহিছোঁ কিবা খাবৰ কাৰণে। আৰু এইবোৰ কেক চাওকচোন, চেণ্ডেল, মেকআপৰ যোগাৰ আৰু বেগ, এনেকুৱা ধৰণৰ কেক বনাই থৈ দিছে। আৰু ইয়াতে আমি কিবা এটা খাওঁ, খাই কিনে ঘৰত যাম আৰু।